কি ক'ব এতিয়ালৈকে ডক্টৰ আহি পোৱা নাই প্ৰায় 10টা বজা প্ৰায় অতিক্ৰম কৰিব লৈছে ৰোগীও এতিয়া ভিৰাভিৰি হৈ আছে এতিয়ালৈকে ডক্টৰ আহি পোৱা নাই কি ক'ব এতিয়ালৈকে ডক্টৰ নাই মানুহ পেচেণ্ট বহুত ৰখি আছে আৰু এনেকৈ ইৰেগুলাৰ তেওঁলোকে সময়মতে নাহে তেওঁলোকে কোনোদিনেই মানে সময়মতে নাহে এনেধৰণে হাৰাশাস্তি কৰি আছে গতিকে এতিয়ালৈকে নাৰ্ছো নাই আৰু ডক্টৰো নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা নহয় তেওঁলোকে চৰকাৰে সদায় তেওঁ বেতন পাই আছে কিন্তু তেওঁলোকে সময়মতে সদায় আহিব লাগে কিন্তু নোহোৱাৰ কাৰণে আমাৰ ৰাইজে বহুত দুখিত আৰু এনেধৰণে সদায় মানে হৈ থাকে গতিকে এইটো তাৰ মানে চৰকাৰে ইয়াত ব্যৱস্থা ল'ব লাগে তৎকালীনভাৱে আৰু ইয়াত কোনো ডক্টৰ নাথাকে মানে কোৱাৰ্টাৰ আছে কিন্তু ডক্টৰ বা নাৰ্ছ GNM আদি কোনো নাথাকে আৰু মানে ৰাতিটো দিনৰ কথা বাদেই ৰাতি বহুত মানুহ মানে আহে আৰু ওচৰতে হস্পিটেলো আছে মাৰ্ডাৰ কেছ বহুত আহে কিন্তু কোনো ডক্টৰ বা নাৰ্ছ নাথাকে চাৰিআলিলৈ পঠিয়াবলগীয়া হয় গতিকে এনেধৰণে এটা মডেল হস্পিটেল থাকোঁতে আজি তেওঁলোকে হেমাহি কৰি আছে কিয় কোৱাৰ্টাৰত থকাৰ ব্যৱস্থা তৎকালীনভাৱে কৰি দিব লাগে আৰু তদন্ত কৰিব লাগে এইটো আমি ৰাইজে কোৱা কথা নহয় আৰু চৰকাৰে আজিলৈকে কেইবাবাৰো মানে আমি চৰকাৰৰ ওচৰত অৱগত কৰা হৈছিলে কিন্তু আজিলৈকে কোনো ব্যৱস্থা হোৱা নাই আৰু তেওঁলোকে 12টামানতে গুচি যায় হস্পিটেললৈ তেওঁলোকে প্ৰাইভেট চেম্বাৰবিলাকত থাকে গতিকে ইয়াতকৈ দুৰ্ভাগ্য নহয় আৰু আচলতে চৰকাৰী ডক্টৰে কোনো চেম্বাৰত থাকিব নালাগে কিন্তু আজি তেওঁলোকে চৰকাৰে বেতন পাই আছে কিন্তু তেওঁলোকে 4টা বজালৈকে থাকিব লাগে কিন্তু আজিলৈকে কোনো ডক্টৰ মানে 12:30 বজাৰ লগে লগে কোনো মানুহ আহি ইয়াত নাপায় বৰঞ্চ চাৰিআলিত মানে যাবলগীয়া হৈ গৈছে গতিকে কিছুমান মানুহ ইয়াত মানে ৰোগত মানে ভুগিবলগীয়া হৈছে আৰু কিছুমান মৃত্যুবৰণো হৈছে গতিকে মানে এইটো বেকৱাৰ্ড বুলি ভাবি তেওঁলোকে তেনেধৰণৰ কৰি আছে গতিকে ইয়াৰ তৎকালীনভাৱে চৰকাৰে ব্যৱস্থা ল'ব বুলি আমি আশা কৰি থাকিলোঁ কি ক'ব বালিচাং চৰকাৰী চিকিৎসালয়ত আদৰ্শ চিকিৎসালয়ত এতিয়ালৈকে ডাক্তৰ আহি পোৱা নাই সময় প্ৰায় 10টাই বাজিল আৰু এনেকুৱা ধৰণৰ পূৰ্বেও বহুত অভিযোগ আছিলে ডক্টৰে সময়মতে হস্পিটেলত উপস্থিত নহয় আৰু তাৰ ফলত ৰোগীয়ে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেকুৱা চিকিৎসা অবিহনে তেওঁলোকে উভতি যাব লগা হয় কি ক'ব এই মুহূৰ্তত হয় আমি তাকে বহুদিনৰ পৰা এই কাৰ্যসূচী এটা আমি ল'ম বুলি আমি ভাবি আছিলোঁ যিহেতু আমাকো বহুত ৰাইজে মানে আমাক অৱগত কৰে যে সময়মতে এইখন আদৰ্শ চিকিৎসালয়ত ষ্টাফ নাহে চিকিৎসকবিলাক নাহে তেওঁলোকে যাতে আমি চিকিৎসকসকলক আমি এটাই অনুৰোধ জনাওঁ যিহেতু তেওঁলোকে ইয়াত যেতিয়া তেওঁলোকৰ কৰ্মৰত তেওঁলোকে সময়মতে আহি বালিচাংবাসী ৰাইজ যিখিনি ৰোগী থাকে তেওঁলোকক যাতে সময়মতে আহি চিকিৎসা প্ৰদান কৰে আৰু ইয়াৰ লগতে আমি ষ্টাফসকলক আমি বেছিকৈ হেৰি কৰোঁ কাৰণ তেওঁলোকৰ আমি দেখোঁ কিছুমানে 11টা 12টা বজাতো ডিউটিত অহা আমি দেখিবলৈ পাওঁ সেয়ে আমি সচেতন নাগৰিক হিচাপে আমি তেওঁলোকক এইবাৰ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে সময়মতে যাতে এইখন আদৰ্শ চিকিৎসালয়ত আহি উপস্থিত হৈ ৰোগীৰ শুশ্ৰূষা কৰে এতিয়াও দেখা গৈছে ৰোগীৰ যিটো মানে ফাৰ্মাচীত সেইটো তলা বন্ধ হয় আৰু মানে অন্তৰ্বৰ্তী যিটো দেখা গৈছে নাৰ্ছ মানে কেইজনীমানৰ বাদে আৰু উপস্থিত নাই ডক্টৰ নাই ৰোগী এতিয়া চিকিৎসা কৰিব লগা হৈছে এজন চকীদাৰে ৰোগী চিকিৎসা কৰিব লগা হৈছে এতিয়া কিয় এনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে বুলি ভাবে হয় তাকে এতিয়া চাওক আমিও এতিয়া দেখি আছোঁ আমাৰ পিছফালে এজন ৰোগী আছে ৰোগীজনক এতিয়া যিহেতু এজনী নাৰ্ছ ইয়াত আহি উপস্থিত হৈছে কিন্তু বাইদেউক আমি এতিয়ালৈকে ৰোগীৰ ওচৰত যোৱা দেখা নাই কাৰণ চিকিৎসক নাই যেতিয়া চিকিৎসকৰ অবিহনে যাতে তেখেতেওতো সেই ৰোগীজনক চাব পাৰে কিন্তু তেওঁ এতিয়ালৈকে চাবলৈ অহা নাই আমি অহা দেখা নাই আৰু তেওঁ আহোঁতেও তেওঁৰ সময়টো দেৰিকৈ আহিছে কাৰণ ইয়াত 8টা বজাৰ পৰা আমি লিষ্ট এখন চাইছোঁ লিষ্টত 8টা বজাৰ পৰা ডিউটি আছে তেওঁলোকৰ মৰ্ণিং শ্বিফ্টৰ ডিউটি কিন্তু আমি ইয়াত আহি উপস্থিত হওঁতে দেখিছোঁ সকলোৱে 9:30 10টাৰ এনেকুৱাকৈ তেওঁলোকে আহি আছে এতিয়ালৈকেও ফাৰ্মাচীটো খোলা নাই ফাৰ্মাচীৰ ষ্টাফ এতিয়ালৈকে অহাও নাই
কাৰণ এতিয়া ৰোগীক যদি কিবা ঔষধৰ প্ৰয়োজন হয় তে ৱাৰ্ড বয় এজনে হওক বা চকীদাৰ এজনে হওক তেওঁলোকে মেডিচিনটো দিয়ে। সেই মেডিচিনটো হয়তো কেনেকুৱা মেডিচিন দিব, কি দিব, সেই বস্তুটোতো ফাৰ্মাচিষ্ট এজনেহে জানে বা চিকিৎসকজনেহে লিখি দিয়াৰ পিছত তেওঁলোকে দিব লাগে। সেই বস্তুবিলাক এতিয়া আমাৰ ইয়াত অলপ খেলি মেলি হৈ আছে। তাকে আমি এইখন চিকিৎসালয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক আমি অনুৰোধ জনাওঁ যাতে এই সকলোবোৰ যি বিশৃংখল হৈ আছে সেইখিনি যাতে শিথিল কৰে।